Okay, let's start. See. Saw. Seen. Sing. Sees. Leave. Left. Leaving. Leaves. Live. Lived. Living. Lives. Speak. Spoke. Spoken. Speaking. Speaks. Hear. Heard. Hearing. Hears. Read. Read. Reading. Reads. Put. Putting. Puts. Cut. Cutting. Cuts. Shut. Shutting. Shuts. Shutting. Shuts. लिखा हुआ नहीं? सी माने देखा. सी माने की सी माने देखा. তোমালোকে তাত মিনিংটো লিখি লবা. যার যার মিনিংৰ দৰকাৰ হয় যেটো ভাৰ্বৰ নাজানা তাতে লিখি লবা অসমীয়াত. ওকে. স মানে দেখিছিল. স দেখিছিল. সিন দেখিলে বা দেখা হল বা দেখিছে. সিং দেখি আছে. সিস দেখে বা চাই. ওকে. এই যে সিং ভার্বটো সিং নো ভার্বৰ নিচিনা সি ভার্বটো কন্টিনিউয়াস টেন্সত ইউজ নহয়. কিন্তু নহলেও ভার্বৰ লগত আইএনজি কিন্তু হ'ব. ভার্বৰ লগত আইএনজি নহব এনেকুৱা কোনো কথা নহয়. হা. এতিয়া এটা সেন্টেন্স সিং দ্য টাইগাৰ হি ran away. ইয়াত সিৰ লগত আইএনজি যোগ হৈছে কিন্তু সেন্টেন্সটো কন্টিনিউয়াস টেন্স নহয়. লিভ মানে এৰি আছে. লিভস এৰিছে. বাইরে লিভৰ অৰ্থটো বহুত হয়. এৰি দিয়াও হয়, গুচি যোৱাও হয়. হা. হি হ্যাড লেফট বিফোর আই কেম. মই অহাৰ আগতে তেওঁ ইয়াৰ পৰা গুচি গ'ল. ইয়াত লেফট বা লিভ মানে গুচি যোৱা. হা. ওকে. লিভ লেফট লিভিং লিভস. এইবাৰ লিভ. এটো কিন্তু লিভ. এটো কি প্রনাউন্সিয়েশনটো কি হ'ব? লিভ. মানে ই আছে এ আছে. ভাৱেলটো দুটা আছে. ডাবল ভাৱেলস আছে ইয়াত. গতিকে এলৰ পিছত প্রনাউন্সিয়েশনটো কৰতে অলপ লম্বা. লিভ কিন্তু এইটো লিভ. লিভড. লিভ মানে বসবাস কৰা. লিভড বসবাস কৰিছিল. লিভড বসবাস কৰিছে বা কৰিল. লিভিং বসবাস কৰি আছে. লিভস বসবাস কৰে. বা লিভ মানে জীয়াই থকাও হয়. লিভ মানে কি? জীয়াই থকা. জীয়াই থাকিছিল. জীয়াই থাকিল বা জীয়াই আছে বা জীয়াইছে. লিভিং জীয়াই আছে. লিভস জীয়াই থাকে. অর্থাৎ জীয়াই থকা বা বসবাস কৰা এই দুটা সেন্সত আমি এই লিভ ভার্বটো ব্যবহার কৰিব পাৰো. নেক্সট. স্পিক. স্পিক মানে কথা কোৱা. স্পক কথা কৈছিল. স্পোকেন কথা কলে বা কৈছে. স্পিকিং কথা কৈ আছে.
Speaks. কথা কয়। Speak. Spoke. Spoken. Speaking. Speaks. Speak মানে কি কলো? কথা কোৱা। Speak মানে কি? Okay, class 5, 6, even 7 ৰ কাৰণে একটু নতুন শব্দ হ'ব পাৰে কিন্তু। Speak মানে কথা কোৱা। Spoke. Spoken. Speaking. Speaks. Okay. এবার hear. Hear মানে শুনা। Hear. শুনা। Heard. এটা pronunciation heard নহয় কিন্তু heard. Heard. Hearing. Hears. Hear. Heard. Hearing. Hears. Hear. Heard. Hearing. Hears. Hear মানে শুনা। Heard. শুনিছিল। Heard. শুনিল বা শুনিছে। Hearing. শুনি আছে। Hears. শুনে। Read. বানানটো একে কিন্তু read এইটো read কিন্তু যেতিয়া past form হ'ব না ইয়াৰ উচ্চাৰণটো read হ'ব। Read. Spelling same কিন্তু ইয়াৰ উচ্চাৰণটো pronunciationটো বেলেগ বুজিছা? Read. পঢ়ে। Read. পঢ়িছিল। Read. পঢ়িল বা পঢ়িছে। Reading. পঢ়ি আছে। Reads. পঢ়ে। Read. Read. Reading. Reads. Read the past tense কি? Read the past tense. Read. Spelling বানানটো কোৱাচোন। What is the spelling? তাৰমানে same spelling একে বানান হয়নে নহয়? কেৱল উচ্চাৰণটো বেলেগ। Read. Past tense? Read. Past participle? Read. Present participle? Reading. Yes form? Very good. It is the same. It is pronunciation is same. Put. Putting. Puts. Sab same. ইয়াৰ কোনো কি নহয়। Put থৈ দিয়া। Put থৈ দিছিল। Put থৈ দিলে বা থৈছে। Putting শুই আছে। Puts হয়। Cut. Cutting. Cuts. Cut মানে কটা। Cut. কাটিছিল। He cut the tree. তখন গছডাল কাটিছিল। Cut. কাটিলে বা কাটিছে। Cutting. কাটি আছে। Cuts. কাটে। Shut. মানে বন্ধ করা। Shut. বন্ধ কৰিছিল। Shut. বন্ধ কৰিল বা বন্ধ কৰিছে। Shutting. বন্ধ কৰি আছে। Shuts. বন্ধ কৰে। Okay. Now you see the verb see. Saw. Seen. Sing. Sees. Leave. Left. Leaving. Leaves. Live. Living. Lives. Speak. Spoke. Spoken. Speaking. Speaks.
Hears. Read. 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 Reading. Reads. Put. Putting. Puts. Cut. Cutting. Cuts. Shut. Okay. Very good. Book meaning question here mane ki? Guna. Very good. Leave. Eri dia. Speak. Kotha koa. Okay. Say with me. Keep. Keep. Keeping. Keeps. Arrive. Arriving. Arrives. Run. Ran. Run. Running. Runs. Sing. Sang. Sung. Singing. Sings. Dance. Danced. Dancing. Dances. Write. Wrote. Written. Writing. Writes. Meet. Met. Meeting. Meets. Feel. Felt. Feeling. Feels. Eat. Ate. Eaten. Eating. Eats. ऐसे लिखा है ऐसे मीनिंग टू कोई जब लगे लगे कीप माने रखा केप्ट राखिसिल केप्ट राखिसे बा राखिल कीपिंग राखी আছে कीप्स राखे arrive माने आহি পোৱা arrive माने आহি পোৱা arrived আহি পাইছিল arrived আহি পালে arriving আহি আছে arrives আহিল আহিছে arrives এটু arrives মানে আহে ঠিক আছে run দৌড়া ran দৌড়িছিল run দৌড়িলে বা দৌড়িছে running দৌড়ি আছে runs দৌড়ে sing গান গোৱা sang গাইছিল sang নহয় গালে singing গাই আছে sings গায় dance নচা মানে নাচে যে নাচা danced নাচিছিল danced নাচিল dancing নাচি আছে dances নাচে write মানে লিখা wrote লিখিছিল written লিখিলে বা লিখিছে writing লিখি আছে writes লিখে meet লগ করা বা সাক্ষাৎ করা মেট লগ কৰিছিল মেট লগ কৰিল মিটিং লগ কৰি আছে মিটস লগ কৰে ফিল অনুভৱ কৰা ফেল অনুভৱ কৰিছিল ফেল
অনুভৱ কৰিল ফিলিং অনুভৱ কৰি আছে ফিলছ অনুভৱ কৰে ইট মানে খোৱা ইট খোৱা এগ খাইছিল ইটেন খালে ইটিং খাই আছে ইটস খায় কোনটো মিনিং অসুবিধা এৰাইভ মানে অসুবিধা না এৰাইভ মানে আহি পোৱা এৰাইভ মানে কি আহি পোৱা কিপ মানে কি কলো ৰখা কিপ মানে I have kept the book on the table মই কিতাপটো টেবিলৰ ওপৰত ৰাখিছো হয় না এই যে ৰাখিছো যে এই ৰখাৰ ইংলিশটো হৈছে keep keep the book on the table keep the book on the table arrive you have all arrived in time তোমালোকে সকলে সময়মতে আহি পাইছা arrive কি বুজি পাইছা তো এই যে আহি পোৱা যে এটো arrive right wrote এই যে এটো রাইটেন উচ্চারণ নকৰিবা কিন্তু এটো কি কৰিবা written কোৱাচোন written writing right meet মানে লগ কৰা দেখাতে কি হয় না হয় সাক্ষাৎ কৰা এটো meet feel অনুভৱ কৰা বুজি পোৱা কেনেকুৱা লাগে যেনেকুৱা মোৰ ঠাণ্ডা লাগিছে আই ফিল কোল্ড অনুভৱ ঠাণ্ডা অনুভৱ হৈছে গৰম লাগিছে না এনেকুৱা এই যে লাগা অনুভৱ কৰা এটো হৈছে feel কি feel feeling feels eat খোৱা এবাৰ কৈ যোৱা keep keeping arrive arriving arrive run running sing sang singing dance dancing dances more piece baba right wrote written writing right meet meeting meets feel fell feeling feels eat ate eaten eating eats total verb আজি কেইটা দিলু হিসাব কৰাচোন 26 এই 26 ভার্ব ইয়াৰ পেজ দিনা কিন্তু কব লাগিব এইখিনি কিন্তু পঢ়িবা হা